নমস্কাৰ, মই তৃষ্ণা। মই আজি আপোনালোকৰ আগত মোৰ এজনী চিনাকি ভণ্টি মধুৰ কাহিনীটো ক'বলৈ বিচাৰিছোঁ। আৰু এই কাহিনীটো তাই বহুত জোৰ কৰি আপোনালোকৰ আগত ক'বলৈ জনাইছে। আশা কৰোঁ আপোনালোকে ভাল পাব। নহ'লে আহক আমি মধুৰ ভাষাৰে কাহিনীটো আৰম্ভ কৰোঁ। তাই লিখিছে, হাই মাতুবা, মই মধু। মই আজি মোৰ এটা বহুত মৰম লগা কাহিনী তোমাক সকলোৰে আগত ক'বলৈ জনালোঁ, যাতে সকলোৱে আদৰি লয়। মোৰ কাহিনীটো আৰম্ভ হৈছিল 2018 চনৰ মে' মাহত। তাইৰ নাম মণ্টু ডেকা। তাৰ ঘৰ ৰঙীয়া পুথিমাৰী। আৰু মই তেতিয়া পাঠশালাৰ আৰবাত HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দিছিলোঁ, যদিও মোৰ ঘৰ গুৱাহাটীত আছিল। তেতিয়া মোৰ পৰীক্ষা ভাল হোৱাৰ বাবে মোৰ দেউতাই মোক এটা নতুন মোবাইল কিনি দিছিল। আৰু মই ফোনটো হোষ্টেলত লৈ গৈ তাত ফ্ৰেণ্ডৰ লগত ফেচবুক একাউণ্ট খুলি ল'লোঁ। তেতিয়া সি BA ফাৰ্ষ্ট ছেমৰ আছিল আৰু সি মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে। এনেকৈ আমি লাহে লাহে মেছেজ কৰিবলৈ ল'লোঁ। সি তাৰ ভাল পোৱা সকলো কথা ক'লে। সি হেনো ক্ৰিকেট বহুত ভাল পায় আৰু তাৰ ড্ৰিম ইণ্ডিয়ান আৰ্মি। আমি প্ৰায় 20 তাৰিখমানৰ পৰা মেছেজ ষ্টাৰ্ট কৰিছিলোঁ আৰু এদিন হঠাৎ সি মোক প্ৰপ'জ কৰিলে। সেইটো দিন মোৰ আজিও মনত পৰে। সেইদিনা আছিল 29 মে'। মই কলেজৰ পৰা আহি গধূলি মুখ হাত ধুই বহি আছিলোঁ। সেইদিনা হোষ্টেলত ৱাৰ্ডেন নাছিল, যাৰ বাবে মোবাইলটো আমাৰ লগতে আছিল। তেতিয়া সি মোক গধূলি মেছেজ দিলে, ভাল পোৱা বুলি। আৰু ময়ো বহুত ভবা নাছিলোঁ, কাৰণ কিয় তাক মই জানিছিলোঁৱে সি কেনেকুৱা আছিল। আৰু বহুত তেনেকৈ নাভাবি মই ৰাতি ভাত খোৱাৰ আগতে তাক মই একচেপ্ট কৰি য়েছ বুলি কৈ দিলোঁ। তেতিয়ালৈকে মোৰ বাবে প্ৰপ'জ কৰাটো একো ডাঙৰ কথা নাছিলে, কাৰণ তেতিয়া মই সকলোৰে লগত মেছেজ কৰিছিলোঁ। কাৰণ নতুনকৈ FB খুলিছোঁ, সকলোৰে মই মেছেজৰ ৰিপ্লাই দিছিলোঁ। তাৰপিছত আমাৰ এনেকৈ সৰু সুৰাকৈ কথা বতৰা ষ্টাৰ্ট হ'ল। এনেদৰে মেছেজ কৰোঁতে সি এদিন মোক নাম্বাৰ খুজিলে, মই দি দিলোঁ। ৰাতি 9টা মানত ফোন কৰিলে, আমি কথা পাতিলোঁ। সি তেতিয়া ক্ৰিকেট খেলিবলৈ যোৰহাট গৈছিল। অলপ সময় কথা পাতি থৈ দিলোঁ। এনেকৈ অলপ অলপকৈ আমি কথা পতা ষ্টাৰ্ট দিলোঁ। মই আছিলোঁ ছায়েন্সৰ ষ্টুডেণ্ট, সেইবাবে মোৰ সদায় প্ৰেক্টিকেল ক্লাছ থাকে আৰু সি ক্ৰিকেট খেলিবৰ বাবে সদায় ক্লাছবোৰ আধা কৰি ঘূৰি আহে। আহিয়ে মোক মেছেজ দিয়ে, মোক নাপায়, মই ক্লাছত থাকোঁ। বহুত খং উঠে তাৰ আৰু দীঘল দীঘল মেছেজ দি থৈ যায়। মই আকৌ ভালদৰে বুজোৱালৈ মোবাইল ৱাৰ্ডেনক দিব লগা হয়েই, কাৰণ মই হোষ্টেলত আছিলোঁ। এনেদৰে সি মোক সদায় গালি পাৰে, এনে খং কৰে। আৰু এনেতে এদিন মই তাক দেখুৱাই ফেচবুকত বেলেগ এজন ল'ৰাৰ লগত ইন এ ৰিলেশ্যনশ্বিপ বুলি দি দিলোঁ। সি দেখি ফোন কৰিলে, মোক গালিও পাৰিলে আৰু মোক ক'লে, তোমাতকৈও মৰম লগা GF আছে, মই তোমাৰ লগত টাইম পাছে কৰি আছিলোঁ। মোৰ খং উঠি গ'ল। যিজন ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপ দিছিলোঁ তাৰ লগতে সদায় থাকিম বুলি মই ভাবিলোঁ। কিন্তু কি জানা, মোৰ মনটোৱে একদমেই মানা নাছিল। এনেকৈ বহুদিন থাকি মই ঘৰলৈ আহিলোঁ বন্ধত। একাউণ্টটো মই যাৰ লগত ৰিলেশ্যনশ্বিপত আছিলোঁ তাক মই চলাব দিয়াৰ বাবে মই নতুন এটা একাউণ্ট খুলিলোঁ।
আৰু নতুন একাউণ্টটো খুলি লগালগ মই মনটোক চাৰ্চ কৰিলোঁ। সি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে, মই একচেপ্ট কৰিলোঁ। সি মেছেজো দিলে, নাজানো কেনেকৈ সিও মোক চিনি পালে। এনেকৈ দুজনে মেছেজ কৰিলোঁ। তাৰপিছত মনটো, মই আৰু মোৰ লগত ৰিলেশ্যনশ্বিপত থকা ল'ৰাটো তিনিটাৰে মাজত বহুত কাজিয়া হ'ল। মোক এৰি দিয়ে, মনটো আকৌ আঁকোৱালি লয়। তাৰপিছত মোৰ ৰিলেশ্যনশ্বিপত থকা ল'ৰাজনে আকৌ গালি পাৰি তাৰ ওচৰত লৈ যায়। এনেকৈ প্ৰায় 4-5 বাৰ মানেই হ'ল। এনেদৰে বহুত দিন পাৰ হৈ গ'ল, প্ৰায় এবছৰ। তাৰপিছত মোৰ BF-এ ঠগাই গুচি গ'ল। সি হেনো বেলেগ CF পাইছে। মনটো আকৌ মোৰ ওচৰলৈ আহিল, আহি মোক কৈছে, তুমি যেনেকৈয়ে মোৰ ওচৰত আহা মই তেনেকৈয়ে তোমাক আঁকোৱালি ল'ম। আনকি তুমি বিয়া হ'লেও তোমাক লৈ আহিম যদি তুমি কষ্ট পোৱা, কাৰণ মই তোমাক কষ্ট পোৱাটো যাক দেখিব নোৱাৰোঁ। এতিয়া কি জানা, এতিয়া আমি বহুত সুখী। সি মোক বহুত ভাল পায়, ময়ো তাক বহুত ভাল পাওঁ। সকলো কথা কয়, ময়ো কওঁ। এটা সঁচা কথা কওঁ কি, মই আজিলৈকে তাক দেখাই নাই। তথাপিও আমাৰ মাজত এতিয়া বহুত ভাল পোৱা আছে। সদায় ভিডিঅ' কল কৰে, ৰাতি 11টাৰ পৰা 11:30 বজালৈকে সদায় সেইখিনি টাইম মোৰ বাবে বহুত স্পেচিয়েল। কাৰণ সেইখিনি টাইমত আমি দুটাৰ লগতে জোকাওঁ। মই মুখত হাত দিলে সি মুখত হাত দিয়ে, মোক চুলিখিনি গুচাব দিয়ে, মোক ধুনীয়াকৈ চাব বিচাৰে। মই মুখখন বেকা কৰি দিলে সিও বেকা কৰি দিয়ে। বহুতেই ধুনীয়া। আৰু সি কি জানা, একদম সৰু ল'ৰাৰ দৰে, কিন্তু মোৰ বহুত কেয়াৰ কৰে। সদায় পঢ়াৰ বাবে চিঞৰি থাকিব লাগে, সোনকালে শুবৰ কাৰণে চিঞৰি থাকিব লাগে, ভাত খাবৰ কাৰণে চিঞৰি থাকিব লাগে। কিন্তু তথাপিও মই বহুত ভাল পাওঁ। এতিয়া সি আৰ্মিত জইন কৰিবৰ বাবে বহুত কষ্ট কৰি আছে, আৰু মই তাৰ লগত আছোঁ আৰু সদায় থাকিম। এইটোৱে মোৰ কাহিনী। আশা কৰোঁ আপোনালোকে ভাল পালে। এইটোৱে হ'ল মধুৰ ধুনীয়া কাহিনী। আচলতে কি জানা, কপালত যাৰ লগত আছে তাৰ লগতে পিছলৈ থাকিব পাৰিবা। যদি কোনোবা মাজত আহেও, সি যদি গুচিও যায়, কিন্তু ভাগ্যত যাৰ লগত আছে তাইৰ লগতে থাকিব পাৰিবা। আশা কৰোঁ আপোনালোক সকলোৱে ধুনীয়া কাহিনীটো ভাল পালে। ধন্যবাদ।